Hello everyone, welcome back to my channel. So guys, আজিৰ আপডেটটো হৈছে বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেত্ৰী ৰিচা চেট্ৰীৰ ফালৰ পৰা। আসলতে ৰিচা চেট্ৰীৰ ফালৰ পৰা এটা বেয়া খবৰ আছে আৰু এই খবৰটোনো কি যদি আপোনালোকে জানিব বিচাৰে তেনেহলে ভিডিওটি শেষলৈকে চাই থাকিব। গতিকে ৰিচা চেট্ৰীৰ ফোনটো চুৰি হৈ গ'ল। তেওঁ ৰাস্তাত গৈ থকা অৱস্থাতেই কোনোবাই তেওঁৰ হাতৰ পৰা ফোনটো থপিয়াই লৈ গুচি যায়। গতিকে তেওঁ নিজৰ সকলোবিলাক কন্টেক্ট হেৰুৱাইছে আৰু ইয়াৰে ওপৰতে ৰিয়েক্ট কৰি তেওঁ দুটামান কথা কৈছে। সো তেওঁ কি কৈছেনো তাৰে এটা সৰু ক্লিপ মই আপোনালোকক ইয়াতেই দেখুৱাই দিছো। Hello everyone, মই কিবা এটা কথা জনাবলৈ ভিডিওটো বনাইছো। মোৰ ফোন আজি চুৰ হৈ গ'ল। মই ৰাস্তাত আহি থাকোঁতে মোৰ ফোনটো থাপ মাৰি লৈ গুচি গ'ল। গতিকে মোৰ ওচৰত এতিয়া কাৰো নম্বৰ নাই। সো কোনোবাই মোক যদি কণ্টেক্ট কৰিব বিচাৰে বা যাৰ লগত মোৰ আগৰ নম্বৰ আছিল তেওঁলোকে সবে মোক প্লিজ ইনষ্টাগ্ৰাম আৰু ফেচবুকতে কণ্টেক্ট কৰিব পাৰিব এতিয়া। সো মোক তাতে টেক্সট কৰিলে হ'ল এণ্ড আই উইল টেক্সট ইউ বেক এণ্ড ৰিপ্লাই ইউ বেক। থেংক ইউ। সো গাইজ আপোনালোকে নিশ্চয় গম পালে এতিয়া কথাটো। গতিকে আপোনালোকো সাৱধান হওক যাতে ৰাস্তাত গৈ থাকোঁতে বা খোজকাঢ়ি গৈ থাকোঁতে যাতে মোবাইল ইউজ কৰি নাযায়, নহ'লে আপোনালোকৰ লগতো এনেকুৱা ঘটনা ঘটিব পাৰে। সো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে আৰু আগলৈও যদি অসমীয়া ইউটিউব কমিউনিটি ৰিলেটেড আৰু ছ'চিয়েল মিডিয়া ৰিলেটেড আপডেটছসমূহ আপোনালোকে পাই থাকিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি থ'ব। থেংক ইউ।